হাই নমস্কাৰ মোৰ চেনেল নীলিম বিন্দাস ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি আহি আছোঁ আজি মাজবাট পূজা চাবৰ কাৰণে আৰু এই পূজাটো কি বিশেষ মানে বহুত মানুহ থাকে বুলি শুনা পাইছোঁ আমি যোৱাকালি ওৰাঙত চালোঁ তাৰপিছত ঢেকীয়াজুলি গ'লোঁ তাৰপিছত আজি আমি আহি আছোঁ মাজবাট তাৰপিছত তাৰ লগতে এতিয়া আপোনালোকেও মানে আমাৰ গৈ থকা ৰাস্তাবিলাকে চাই থাকক আমিতো বহুত বেছি ভিডিঅ' কৰিব পৰা মানে আৰু নোৱাৰোঁ গতিকে গৈ থকাখিনিয়ে চাই থাকক পূজাস্থলী বাৰু অকণমান দেখাম আৰু লগ পাম সকলোকে আশা ৰাখিছোঁ ভিডিঅ'টো সকলোৱে চাব দুর্গা মহামায়া আই গোসানী দুর্গতি নাশিনী আই মঙ্গলকারিণী মা দুর্গা মহামায়া আই গোসানী দুর্গতি নাশিনী আই মঙ্গলকারিণী সুরক্ষী হৈ আই শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি নিয়ৰ জন্মৰ আৰু জোনাক জন্মল দশো দিশে পৰিৱেশ আনন্দতি গল সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে এই সময়ত দেৱলোকত হ'ল হাহাকাৰ ভবা কথা নহ'ল সিদ্ধি মাৰ অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ হিমালয়ে চণ্ডিকাৰ কৰে আৰাধন এই সময়ত দেৱলোকত হ'ল হাহাকাৰ অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ ভবা কথা নহ'ল সিদ্ধি মাৰ ক্ষণ হ'ল ধৰিবলে ৰূপ সংহাৰ বিশ্বমাতা বিশ্বেশ্বৰী বিশ্বনাথৰ প্ৰিয়া সংকট সময়ে মাতৃ ৰাখা মহামায়া সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মহিষাসুৰ আছিলে অতি মায়াধাৰী বাহুবলে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ